নমস্কাৰ আহি পৰিছে পিক ব্ৰেকিং নিউজ অসম তথা ভাৰতৰ যিকোনো প্ৰান্তৰ পৰা অহা নিউজবিলাক চাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব মেট্ৰিক পৰীক্ষাৰ ফলাফল ইতিমধ্যে ঘোষণা কৰা হৈছে প্ৰথম স্থানত ঢেকিয়াজুলিৰ হৃদম ঠাকুৰীয়া আমি একাধিক্ৰমে কৈ গৈছো হৃদম শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ 600 ভিতৰতে 596 নম্বৰৰ শীৰ্ষত আছে হৃদম দ্বিতীয় স্থানত নগাঁৱৰ ইছৰাত ফাৰিহা দ্বিতীয় স্থানত লাকি দেৱী আনন্দ বিদ্যা নিকেতনৰ ছাত্ৰী নলবাৰীৰ আৰু তৃতীয় স্থানত আদিত্য কোঁৱৰ ছেইণ্ট জোচেফ সোণাৰী তৃতীয় স্থানত নীলোফাৰ ৰহমান ডুমুৰিচুকী ইংলিছ স্কুলৰ ছাত্ৰী দৰঙৰ ডুমুৰিচুকী ছাত্ৰী তৃতীয় স্থানত আছে অনিন্দিতা বৰা আদৰ্শ বিদ্যাপীঠ ভোলাগুৰি আমি পুনৰ জনাইছো ইতিমধ্যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে প্ৰথম স্থানত ঢেকিয়াজুলিৰ হৃদম ঠাকুৰীয়া হৃদম শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ 600 ভিতৰতে 596 নম্বৰৰ শীৰ্ষত আছে হৃদম দ্বিতীয় স্থানত নগাঁৱৰ ইছৰাত ফাৰিহা নগাঁও গভৰ্ণমেণ্ট বয়জ হাইস্কুলৰ ছাত্ৰী দ্বিতীয় স্থানত আকৌ আছে লাকি দেৱী চৌধুৰী আনন্দ বিদ্যা নিকেতনৰ ছাত্ৰী লাকি দেৱী চৌধুৰী একেখন বিদ্যালয়ৰ ছাত্ৰী মনমিতা শৰ্মা তৃতীয় স্থানত মৃগাংক ভট্টাচাৰ্য চতুৰ্থ স্থানত জুবেৰ ইছলাম